চেনেল খাদ্যমা এছামিজ ব্লগ। আজি হাউলিৰ ৰাসৰ শেষৰ দিন। এতিয়া দোকান বন্ধ কৰিলোঁ, বন্ধ কৰি হাউলিৰ ৰাস চাবলৈ যাওঁ। তাত ৰাস কেনেকুৱা হৈছে তাকে দেখুৱাবলৈ অলপ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি পাই গ'লোঁ ৰাসৰ ঠাই। ইমান মানুহ, দোকান চাওক, এইবিলাক দোকান চব গেটৰ সন্মুখতে হৈছে। চাওক চাওক, গেটৰ সন্মুখতে জনে বলে খেলা বস্তু কিনে, খেলা বস্তু কিনে কিনে এখানে দোকানে গেল কিনতে লাগবো, কিনতে লাগবো এতিয়া কৰিলোঁ। এয়া চাওক, মানুহ চাওক, ইমান মানুহ। আৰু এইখিনিতে মন্দিৰ কমিটিৰ এতিয়া মন্দিৰৰ ওপৰৰ পৰা পূজাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰে। এয়া মন্দিৰত চাওক, পুখুৰীটো নহয়, কিমান মানুহ হয়, এতিয়াও ইমান মানুহ ভাড়া কৰি আহিছে চাবলৈ। মন্দিৰৰ পিছফালে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি বনাইছে, ধুনীয়াকৈ বনাই ৰাখিছে ডক্টৰ ভূপেন হাজৰিকা।